আজি তেওঁৰ জন্মদিন। 34 বছৰীয়া হ'ল আজি তেওঁ। 1889 চনত আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল তেওঁ। ৰিয়েল লাইফৰ চিংগম হিচাপে পৰিচিত তেওঁ। হয়, আমি ক'ব খুজিছোঁ বীৰ পুৰুষ ৰিয়েল লাইফৰ চিংগম হিচাপে পৰিচিত আনন্দ মিশ্ৰাৰ কথা। IPS আনন্দ মিশ্ৰ, যাৰ এটা হুংকাৰত থৰ থৰকৈ কঁপিবলৈ আৰম্ভ কৰে অপৰাধী, যাৰ এটা গুজৰণিত নিস্তব্ধ হৈ পৰে অপৰাধ জগত, যাক অপৰাধীয়ে সপোনতো কল্পনা কৰে, যাক আপুনি মই আমি সকলোৱে ভাল পাওঁ, যাৰ কৰ্মই সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে। তেওঁই হৈছে IPS আনন্দ মিশ্ৰ। ইতিমধ্যে তেওঁ নিজৰ দক্ষতাৰ প্ৰমাণ দি আহিছে। সততাৰ দিশৰ পৰাও তেওঁ ভাৰতৰ শীৰ্ষ 50জন বিষয়াৰ ভিতৰত এজন। সেইজনা বীৰ পুৰুষ আনন্দ মিশ্ৰাৰ আজি শুভ জন্মদিন। 1889 চনৰ আজিৰ দিনটোতে পশ্চিমবংগত জন্মগ্ৰহণ কৰিছিল আনন্দ মিশ্ৰই। আজি তেওঁ জীৱনৰ 34টা বসন্তত খোজ দিছে। আজিৰ এই বিশেষ দিনটোত চিংগম হিচাপে খ্যাত ৰিয়েল টাইগাৰ গৰাকীক আমিও জ্ঞাপন কৰিছোঁ অভিনন্দন। আপোনাৰ আগন্তুক জীৱন আৰু অধিক সুখময় হওক। অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে যুঁজিবলৈ আৰু অধিক শক্তিশালী হৈ পৰক আপুনি। আপোনালোকেও কমেণ্ট যোগে জনাব পাৰে এই ৰিয়েল টাইগাৰ গৰাকীক জন্মদিনৰ শুভেচ্ছা। নিউজ ডেস্ক, আছামিজ নিউজ 24।